ফ্ৰী 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 সকলো ফ্ৰী অসমত হয়নে? অৰুণোদয় আঁচনি লগতে বহুত টাকাৰ সাহায্য প্ৰদান কৰি আহিছে আজিকালি আমাৰ মামাই বা অসম চৰকাৰখনে। চাওক বন্ধুসকল, এই ফ্ৰী 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 সকলো ফ্ৰী সাহায্য আপোনালোকে যদি বিচাৰি থাকে নহয় সদায়, তেতিয়াহ'লে আপোনালোকেতো ফ্ৰী পাই যাব বস্তুবিলাক, ঠিক আছে? আজি পাব ফ্ৰী, এই টাইমত ফ্ৰী পাব আপোনালোকে, ঠিক আছে? তাৰ কেইবছৰমান পাছত আপোনালোকৰ চাব, আপোনালোকক চামুচেৰে দিব, সিহঁতে বেলচাৰে উঠাই লৈ যোৱা এটা প্ৰচেছ আৰম্ভ কৰি দিব, ঠিক আছে? আমিতো দিলোৱে যিখিনি দিব লগা আছে, এইবাৰ আমাৰ যিখিনি পাওনি আছে আমিতো ল'মেই। চৰকাৰখনে আপোনালোকক জৰুলা কৰি পেলাব, একো কৰিব নোৱাৰিব আপোনালোকে। লাখো কৰোৰ টকাৰ আপোনালোকক যিবিলাক ফ্ৰী দি আছে নহয়, সেইবিলাক সম্ভৱ নহয় এনে দিয়াৰ। লোন ল'ব, সেই লোনৰ ঋণবিলাক কোনে মাৰিব লাগিব? সাধাৰণ জনতাইতো মাৰিব লাগিব। কেনেকৈ মাৰিব বা কেনেকৈ উঠাব আপোনালোকৰ পৰাই? প্ৰথম কথা, ডিজেল পেট্ৰল দৈনন্দিন জীৱনত লাগি থকা বস্তু, তাৰ দাম বাঢ়িব। চাউলৰ দাম বাঢ়িব, যাক আপোনালোকে নাখালে চলিবই নোৱাৰে। মিঠাতেলৰ দাম বাঢ়িব, পিঁয়াজৰ দাম বাঢ়িব, সকলো সামগ্ৰীৰে দাম বাঢ়িব। আৰু তেনেকৈয়ে হয়তো আপোনালোকৰ পৰাই চব বস্তু খুৰাই লৈ যাব। मेरे प्यारे भाइयों बहनों, डीजल का दाम कम होना चाहिए कि नहीं चाहिए? पेट्रोल का दाम कम होना चाहिए कि नहीं चाहिए? ঠিক এনেকৈয়ে আপোনালোকক প্ৰতিশ্ৰুতি দি আহিব। ইয়াৰ দাম কম হ'ব লাগে নে নালাগে, ইয়াৰ দাম কম কৰিব লাগে নে নালাগে, কিন্তু দুগুণ বেছি কৰি আছে। সেনেকৈয়ে আমাৰ অসমখনক ঠগি 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 এটা সময়ত কি কৰিব, নিৰুপায় কৰি দিব আপোনালোকক। আপোনালোকে তেতিয়া কি কৰিব? ক'ত যাব? নিদিলেতো নহ'ব, খাই থৈছা। 2 লাখ টকাটো এনে নিদিব, 5 লাখ টকাটো এনে নিদিব। হাফ মূল্য সিহঁতে দিব, হাফ মূল্যটো আপোনালোকে ভৰিব লাগিব। সেই এটাই কথা কৈছো বন্ধুসকল, আপোনালোকক চামুচেৰে দিব, সিহঁতে যেতিয়া নিব না বেলচাৰে লৈ যাব। চ' আপোনালোকে এইবিলাক ভুল নকৰিব। টকা পইচা কাক নালাগে? সকলো মানুহেকে লাগে টকা পইচা। জীয়াই থাকে মানে টকা পইচা লেনদেন হৈয়ে থাকিব, কিন্তু কষ্ট কৰি টাকা উলিয়াব চেষ্টা কৰক। ফ্ৰী আঁচনি লৈ আপোনালোকে কি কৰিব, এটা সময়ত ফ্ৰী আঁচনিটো আপোনালোকক দি দিব, পাই যাব আপোনালোকে ফ্ৰী আঁচনি বহুত। পাছত দেওঁতেহে যেতিয়া দিব লাগে টাইম হ'ব, তেতিয়া কেনেকৈ দিবি? কাৰ ঘৰত যাবি খুজিব? ফ্ৰী আঁচনি দি দি আপোনালোকক এলেহুৱা কৰি পেলাব, কাম কৰিব মন নোহোৱা কৰি দিব। তেতিয়া হাজিৰা কৰি খাব লাজ কৰিবি আনৰ ঘৰত। আনৰ ঘৰত গৈ পিনে হাজিৰা কৰি পিনে যে আমি লোন মাৰিম, সেইটোতো নহয়। গতিকে এতিয়াই চিন্তা কৰক। আপোনালোক বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আৰু এই কথাষাৰ যদি আপুনি শুনি আনকো যদি এই কথাষাৰ শুনাব বিচাৰিছে, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব পাৰে। চ' আজিলৈ ইমানতে সামৰণি মাৰিছো। টাটা বাই বাই, জয় আই